মই পাৰ্থজ্যোতি শৰ্মা পুনৰবাৰ আপোনালোকক কিবা এছএম চেনেল তৰিকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমি আলোচনা কৰিম এটা কিবাৰ ইণ্ডাষ্ট্ৰিৰ এটা ভাল প্ৰডাক্ট, মানে বহুত বেছি ভাল প্ৰডাক্ট, যিটো আমাৰ শৰীৰৰ কাৰণে প্ৰতিজনৰ কাৰণে ইম্পৰ্টেণ্ট। আজি আমি কথা পাতিম কিবা কোএনজাইম Q10ৰ বিষয়ে। কোএনজাইম Q10 এটা এনেকুৱা প্ৰডাক্ট যিটো প্ৰডাক্টে আমাৰ শৰীৰটো বহুত বেছি সুস্থ কৰি তোলে, আৰু সুস্থ কৰি তোলে বুলি এটা কাৰণতে কৈছোঁ। কোএনজাইম Q10ৰ মেইন কাম হৈছে কি, আমি যিবিলাক শৰীৰত খাদ্য খাওঁ আৰু খাদ্যবিলাক সকলো অংগকে মানে বা চেলবিলাকত সেই খাদ্যটো আপোনাৰ উৰ্জা শক্তিলৈকে ৰূপান্তৰ কৰা আৰু সকলো অংগ বা সকলো চেললৈকে ইয়াৰে উৰ্জা শক্তিটো পঠোৱা, এই খাদ্যটো পঠোৱা, আৰু সেইটো হৈছে কোএনজাইম Q10ৰ প্ৰধান কাৰণ। আৰু কোএনজাইম Q10ৰ ফলতে বহুত মানুহৰ ধৰক ভাগৰ লগা ভাৱ, কোলেষ্ট্ৰল লেভেলটো বৃদ্ধি হয়, লগতে এনেকুৱা ধৰণৰ বহুতো সমস্যা আহে। যদি আপোনালোকে ৰেগুলাৰলি কোএনজাইম Q10টো ব্যৱহাৰ কৰে, ৰাতিপুৱা আৰু ৰাতি খালী পেটত 5 কটাকৈ ৰাতিপুৱা আৰু ৰাতি যদি ব্যৱহাৰ কৰে, কুহুমীয়া গৰম পানীৰ লগত আইনাৰ গিলাচত ল'ব, লৈ পেলাই যদি ব্যৱহাৰ কৰে, তেতিয়াহ'লে কি বেনিফিট হ'বনো আপোনালোকক কৈ আছোঁ। ইয়াৰে ফাৰ্ষ্ট কাৰণটো হ'ব কি, আপোনালোকৰ হাৰ্টটো সুস্থ কৰিব, হাৰ্ট ৰিলেটেড যিকোনো সমস্যা আপোনালোকৰ দূৰ কৰিব, লগতে আপোনালোকৰ ভাগৰ ভাৱটো লাহে লাহে নোহোৱা হ'ব, লগতে এলাহ ভাৱ যিটো থাকে সেইটোও নোহোৱা হ'ব, লগতে হাই ব্লাড প্ৰেছাৰ যদি থাকে সেইটোও কণ্ট্ৰল কৰে, লগতে হাই কোলেষ্ট্ৰল লেভেল যদি থাকে সেইটোও নিয়মিত কৰাত আপোনালোকক সহায় কৰিব, লগতে বুকুৰ বিষ হয় যে সেইটোও আপোনালোকৰ কমাই দিব কোএনজাইম Q10এ, লগতে ইমিউনিটি ছিষ্টেমটো ভাল কৰে, লগতে শৰীৰৰ দুৰ্বলতা বা মানসিক অশান্তি যিটো থাকে, মানসিকভাৱে মানে কিছুমান চিন্তা বা কিছুমান অশান্তি আহি থাকে, তো সেইবিলাকো কোএনজাইম Q10এ নোহোৱা কৰিব পৰা ক্ষমতা আছে। লগতে কোএনজাইম Q10টো নিয়মিত যদি আপোনালোকে ব্যৱহাৰ কৰে, মূৰৰ বিষ যদি থাকে, মানে সঘনাই যিবিলাক মানুহৰ মূৰৰ বিষ হৈ থাকে, সিহঁতৰো কাৰণেও উপকাৰী হয় কোএনজাইম Q10। লগতে ই কেঞ্চাৰ হ'লে যিটো আমাৰ কেমো দিয়া যায়, কেমোথেৰাপি কৰা যায়, আৰু তাৰ ফলত মানে বহুতো বেয়া ৰেডিয়েশ্যন ব্লাডত গুচি যায়, আৰু সেই ৰেডিয়েশ্যনটো মানে নোহোৱা কৰাটো কোএনজাইম Q10এ সহায় কৰে। কোএনজাইম Q10 প্ৰডাক্টটো আপোনালোক সকলোৱে ৰেগুলাৰলি ব্যৱহাৰ কৰিব পাৰিব, সুস্থ মানুহেও ব্যৱহাৰ কৰিব পাৰিব। এইটো ফুড ছাপ্লিমেণ্ট হয়, আৰু এইটো ৰেগুলাৰলি যদি ব্যৱহাৰ কৰি থাকে, আমাৰ শৰীৰটো বহুত বেছি ইনক্ৰিজ হ'ব। কাৰণ কিয়, আমাৰ যিটো খাদ্য খোৱা যায় আৰু সেইটো প্ৰতিটো চেলত যোৱাটো বা প্ৰতিটো চেললৈকে যোৱাটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। কিন্তু কি হয়, কিছুমান ক্ষেত্ৰত সেই প্ৰডাক্ট মানে যিটো উৰ্জা শক্তি আছে আমাৰ চেলত যোৱাত বাধা পায়, আৰু কোএনজাইম Q10এ কঢ়িয়াই নিয়াত বা কোএনজাইম Q10এৰ সেইটোৱে দায়িত্ব যে আমাৰ শৰীৰৰ প্ৰতিটো অংগই খাদ্যখিনি পায় বা উৰ্জা শক্তিটো পায়। তো এইকাৰণে আপোনালোক সকলোৱে কোএনজাইম Q10টো ব্যৱহাৰ কৰক, আৰু হাৰ্ট ৰিলেটেড সমস্যাৰ লগতে শৰীৰৰ যিকোনো সমস্যাতে কোএনজাইম Q10এ অভাৰঅল কাম কৰিব পাৰে। ইয়াতে চাব পাৰে চাৰ্টিফিকেট আছে, বহুতখন চাৰ্টিফিকেট আছে। তো কোএনজাইম Q10টো আপোনালোকে সকলোৱে ব্যৱহাৰ কৰক আৰু সুস্থ থাকক। লগতে এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু লাষ্ট কেইদিনমান ধৰি মই ভিডিঅ' দিব পৰা নাছিলোঁ, কাৰণ মই ছুপাৰ ষ্টকিজ লৈছোঁ কিবা ইণ্ডাষ্ট্ৰিতে, তো তাৰ কাৰণে অলপ ব্যস্ত হৈ পৰিছিলোঁ, আৰু সেইবাবে অকণমান দেৰি হ'ল। যা হওক, নিয়মিত আপোনালোকে ভিডিঅ' পাব শনিবাৰ বা ৰবিবাৰে, এই প্ৰত্যেক সপ্তাহৰ শনিবাৰ বা ৰবিবাৰৰ ভিতৰত আপোনালোকে ভিডিঅ' পাই যাব। তো এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, যাতে মই গম পাওঁ আপোনালোকে চাই কেনেকুৱা পালে। ধন্যবাদ।